Hello guys, welcome back to my another mini vlog. আমাৰ ঘৰত প্ৰত্যেকটো নতুন বছৰত গোসাই ফুৰোৱা হয়। যিহেতু আমাৰ বৰ্তা নামঘৰৰ মেইন সত্ৰাধিকাৰ, সেইবাবে তেওঁৰ ঘৰতে গোসাই অনা হয় প্ৰথম। যিহেতু সকলো ৰাইজ আহিব, সেইবাবে আমি সকলোৱে মিলি সৰুকৈ খানাৰ আয়োজন কৰোঁ এটা। বহুত বছৰ ধৰি খিচিৰিয়ে চলি আছিল আজিৰ দিনটোত, কিন্তু এইবাৰ ভাবিলে যে লুচি পুৰি খোৱা যাওক। চাওকচোন মই কিমান ধুনীয়া লুচি বেলিছো, একদম হাৰ্টৰ নিচিনা। এইফালে মোৰ ভতিজাও অলপ সহায় কৰি দি আছে, কিন্তু এতিয়া বোলে হেনো তাৰ ভাগৰ লাগিছে অলপ। সেইবাবে ধুনীয়াকৈ চকীত বহি ৰেষ্ট লৈ আছে সি। আজিৰ খানাত লুচিৰ লগতে আছে বুট দালি আৰু বিলাহী টক। এইফালে আকৌ মোৰ চবচে সৰু ভতিজাই আইতাকৰ কান্ধৰ ওপৰতে উঠি লৈছেহি। আমি লুচি পুৰি বেলি থাকোঁতে এইফালে আহি পালে গোসাই লৈ ভকত বৈষ্ণৱসকল। নিজে আকৌ এফবিত ভিডিঅ' বনাই থাকে, কিন্তু মোৰ কেমেৰাত ওলাবলৈ বৰ লাজ এওঁৰ। ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই, সেয়েহে ৰিফ্ৰেছমেণ্টটো খাই লওঁ আমি। ৰিফ্ৰেছমেণ্টত আছে গাখীৰ চাহৰ লগত বুন্দিয়া ভুজিয়া। অলপমান নাম কীৰ্তন গোৱাৰ পিছত ভকত বৈষ্ণৱসকলক আহাৰ গ্ৰহণ কৰিবলৈ মাতা হ'ল। নিহা নিকি আৰু মই পানী যোগান ধৰি দিলোঁ তেওঁলোকৰ বাবে। এতিয়া বোলে ইহঁত দুজনী ভাগৰ লাগিছে, সেয়েহে জিৰাই লৈছে অলপ টাইম। ভকতসকলে খোৱাৰ লগে লগে এইফালে ডেকাসকলকো মাতি দিয়া হ'ল খাবলৈ। তাৰ নেক্সট টিপত আকৌ মহিলাসকলক মাতি দিয়া হ'ল। তেওঁলোকৰ খাই মেলি হোৱাৰ পিছতহে আমাৰ পাল আহিব খাবলৈ। আনফালে আকৌ ভকত বৈষ্ণৱসকলে ৰাইজক সেৱা কৰিবলৈ মাতিলে, সেয়ে আমি দৌৰাদৌৰিকৈ এতিয়া সেৱা ল'বলৈ আহিছোঁ। আমি ইমান কেইজন মানুহ আছোঁ, আমাক জেগাই এটা নাই ইফালে। ফাইনেলি আমি সেৱা কৰি উঠিলোঁ আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ। নিহাৰ বোলে হেনো বহুত ভোক লাগিছে, সেয়ে তাই দৌৰি গৈ আছে খাবলৈ। স্বাভাৱিক কথা বাৰু, ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই, ভোকটো লাগিবই। আমাক খানা ছাৰ্ভ কৰি দি আছে বৰমা আৰু আমাৰ মায়ে। এতিয়া আৰু ৰখাত নাই আৰু, ধুনীয়াকৈ মই খোৱাত লাগো। আমি খোৱাৰ হোৱাৰ লগে লগে এফালে আমাৰ গোপিনীসকলেও সেৱা ল'বলৈ মাতিলে। ইয়াত সেৱাটো লৈ ফাইনেলি আমি সকলোকে বিদায় দিলোঁ। আজিলৈ ইমানেই।